বিধায়ক সুৰেন ফুকনৰ ডিগবৈ সমষ্টিত এইবোৰ চলিছে কি? ভুৱা জাতিগত প্ৰমাণপত্ৰৰে পঞ্চায়ত নিৰ্বাচনত জয়লাভ বিজেপি সমৰ্থিত প্ৰাৰ্থী পল্লৱী বৰুৱাৰ। বিগত পঞ্চায়ত নিৰ্বাচনত কিদৰে সংঘটিত হ'ল এই ভয়ংকৰ জালিয়াতি? বিষয়টোক লৈ হৰফ হৈছে সদৌ অসম ট্ৰাইবেল সংঘ। মাৰ্ঘেৰিটা সমজিলাৰ ৪৮ নং ডিগবৈ সমষ্টিৰ অন্তৰ্গত গোলাই গাঁও পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত ভুৱা জনজাতি প্ৰমাণপত্ৰ লৈ জয়লাভ কৰা বিষয়টোক লৈ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে গোলাই গাঁও পঞ্চায়তৰ জনজাতীয়ভাৱে সংৰক্ষিত ৬ নং ৱাৰ্ডৰ পৰা পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা পল্লৱী বৰুৱাই ভাৰতবৰ্ষত শৰণাৰ্থী হিচাপে বসবাস কৰা চাকমা জনজাতি পাৰ্বত্য অৰ্থাৎ ST হিলছ লোকৰ ভুৱা প্ৰমাণপত্ৰৰে নিৰ্বাচনত জয়লাভৰ বিসংগতি উত্থাপন কৰিছে সদৌ অসম ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটা জিলা সমিতিয়ে। এইটো ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলাই গাঁও পঞ্চায়তৰ ৬ নম্বৰ ৱাৰ্ড, যিটো জনজাতিৰ বাবে সংৰক্ষিত আসন আছিল। আৰু এই সংৰক্ষিত আসনত আমি বিশেষ সূত্ৰে আমি গম পালোঁ বা গোটেই তথ্য সহকাৰে আমাৰ হাতত মজুত আছে যে পল্লৱী বৰুৱা নামৰ এগৰাকী প্ৰাৰ্থীয়ে জনজাতিৰ সংৰক্ষিত আসনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি জিকি গৈছে। আমাৰ কথা হ'ল তেখেতে যিখিনি নিৰ্বাচনী বিষয়াৰ ওপৰত যিখিনি কাগজ পত্ৰ প্ৰদান কৰিলে, সেই কাগজ পত্ৰ আমি পৰীক্ষা কৰি গম পালোঁ যে তেওঁ এগৰাকী ST হিলছৰ ব্যক্তি। তেওঁ ST হিলছ হয় নে নহয় আমি নাজানো, তেওঁৰ আমাৰ সন্দেহ আছে এই বিষয়টোৰ ওপৰত। তেওঁ উপাধি লিখে বৰুৱা আৰু চাব কাষ্ট লিখিছে তেওঁ চাকমা। বৰুৱাবিলাকে কেতিয়াৰ পৰা অসমত চাকমা টাইটেল চাব কাষ্ট চাকমা হৈ ST হিলছ চাৰ্টিফিকেট লৈছে, আমাৰ এইটো প্ৰশাসনৰ ওপৰত আমাৰ কিন্তু এটা প্ৰশ্ন থাকি গ'ল। আৰু তেখেতে যিহেতু আজি জনজাতিৰ বাবে সংৰক্ষিত আসনত প্ৰতিদ্বন্দ্বিতা কৰি আজি গাঁও পঞ্চায়তৰ এগৰাকী ৱাৰ্ড সদস্য হ'ল, গতিকেলৈ আমি জিলা উপায়ুক্তক আমি এই কথাখিনি সম্পৰ্কে অৱগত কৰালোঁ যে তেখেতে ভুৱা চাৰ্টিফিকেট প্ৰদান কৰিছে, জনজাতিৰ সংৰক্ষিত আসনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে। যিহেতু অসম গভৰ্ণমেণ্টৰ ২৪ ডিচেম্বৰ ১৯৮২ চনৰ চৰকাৰী WBT এণ্ড BC ডিপাৰ্টমেণ্টৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন অনুসৰি ৩ নম্বৰ দফাৰ ১ নম্বৰ পইণ্টত উল্লেখ আছে যে জনজাতীয় আসনত জনজাতীয় হিলছ ব্যক্তিসকলে তাত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে বুলি গভৰ্ণমেণ্ট নটিফিকেশ্যন স্পষ্টভাৱে লিখা আছে। তৎসত্ত্বেও আজি জিলা উপায়ুক্ত মহোদয়, আজি তিনিচুকীয়া জিলাৰ নিৰ্বাচনী বিষয়া, আজি ডিগবৈ উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া, এখেতলোকৰ ওপৰত আমাৰ এটা কুৱেশ্যন আছে। তেখেতলোকে কি যুক্তিত যিগৰাকী প্ৰাৰ্থী আজি প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, যি অসম গভৰ্ণমেণ্টৰ আইনে নকয়, এনেকুৱা এগৰাকী প্ৰাৰ্থীক তেখেতে স্ক্ৰুটিনিৰ সময়ত তেখেতলোকে এপ্ৰুভ কৰিছে, পাৰে বুলি স্বীকৃতি প্ৰদান কৰিছে। স্বীকৃতি প্ৰদান কৰাৰ পিছত আজি ৱাৰ্ড সদস্য হৈছে। আজি ইয়াৰ কাৰণে আমাৰ জনজাতীয় যিটো আসন সংৰক্ষিত আছিলে, এই আসন সংৰক্ষিতটো আমাৰ ST-সকলে প্ৰকৃত ST-সকলে বঞ্চিত হ'ল। এই বঞ্চিত কৰাৰ ষড়যন্ত্ৰ অসম চৰকাৰ, আজি তিনিচুকীয়া জিলা উপায়ুক্ত, তিনিচুকীয়া জিলাৰ নিৰ্বাচনী বিষয়া, ডিগবৈ উন্নয়ন খণ্ড উন্নয়ন বিষয়া, এইসকলে নিশ্চয় জড়িত আছে বুলি আমাৰ এটা সন্দেহ আছে। গতিকেলৈ আমি জিলা উপায়ুক্তক এইখিনি সম্পৰ্কত অৱগত কৰালোঁ, তিনিচুকীয়া নিৰ্বাচনী বিষয়াক আমি কথাখিনি অৱগত কৰালোঁ। তেখেতলোকে এতিয়ালৈকে আজি তাৰিখলৈকে কোনো ধৰণৰ আমাক এটা ৰিপ্লাই নিদিলে। সেই হেতুহে আমি আইনী ব্যৱস্থা লৈ যাম পৰৱৰ্তী সময়ত, আৰু প্ৰয়োজন সাপেক্ষে আমি বন্ধৰ দৰে জংগুৰ কঠোৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটা ডিষ্ট্ৰিক্ট কমিটিয়ে ভৱিষ্যত দিনত বাধ্য হ'ব। আৰু ইয়াৰ কাৰণে তিনিচুকীয়া জিলা উপায়ুক্ত, তিনিচুকীয়া জিলাৰ নিৰ্বাচনী বিষয়া আৰু ডিগবৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ইয়াত দোষী হ'ব বুলি আমি অৱগত কৰাব বিচাৰিছোঁ। আমি সকীয়াই দিব বিচাৰিছোঁ যে জনজাতীয় আসনত ভুৱা জনজাতীয় ব্যক্তিক, পাৰ্বত্য জনজাতি ব্যক্তিক প্ৰতিদ্বন্দ্বিতা কৰাই থলুৱা যিবিলাক প্ৰকৃত জনজাতীয় আসনখন বঞ্চিত কৰাৰ বাবে তেখেতলোকক আমি ধিক্কাৰ প্ৰদান কৰিছোঁ। যোৱা জুন মাহৰ ২১ তাৰিখে সদৌ অসম ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটা জিলা সমিতিয়ে তিনিচুকীয়া জিলা আয়ুক্তক তথ্য সহকাৰে পল্লৱী বৰুৱাৰ জালিয়াতিৰ কথা অৱগত কৰে। তৎসত্ত্বেও তিনিচুকীয়া জিলা আয়ুক্তই কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ সদৌ অসম ট্ৰাইবেল সংঘৰ। সদৌ অসম ট্ৰাইবেল সংঘৰ অভিযোগ যে অসমত বসবাস কৰা বড়ুৱাসকলে বৌদ্ধ ধৰ্মৰ উপাসক আৰু চাকমা নাম লৈ কেনেকৈ জনজাতি প্ৰমাণপত্ৰ সংগ্ৰহ কৰিলে। সদৌ অসম ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটা জিলা সমিতিয়ে পল্লৱী বৰুৱাই ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি ৰাজনৈতিক পথাৰত ভৰি দিয়া বিষয়টোত জাঙুৰ খাই উঠিছে। আনহাতে গোলাই গাঁও পঞ্চায়তৰ বিজয়ী প্ৰাৰ্থী পল্লৱী বৰুৱাৰ ৱাৰ্ড মেম্বাৰ পদবীক শীঘ্ৰেই খাৰিজ কৰাৰ দাবী সদৌ অসম ট্ৰাইবেল সংঘ মাৰ্ঘেৰিটা জিলা সমিতিৰ। ট্ৰাইবেল সংঘ মাৰ্ঘেৰিটা জিলা সমিতিয়ে
সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি যদি পল্লৱী বৰুৱাই শপত গ্ৰহণ কৰাৰ পিছত পঞ্চায়ত পদবীত অধিষ্ঠিত হয় তেন্তে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, আপডেট নাও।